খবৰ ভালে আছে নিশ্চয়। মই আছোঁ যোৰহাটৰ বিশাল মাৰ্কেটৰ ওচৰত আৰু ইয়াৰ পৰা অকণমান আগত গৈ পেলাই নদী আছে, তাতে প্ৰতিমাবিলাক বিপদত দি আছে। এতিয়া প্ৰতিমাবিলাক নি আছে আৰু অলপ আগত গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ প্ৰতিমা নি আছে। অলপ আগত আছে ভোগদৈ, যিখন ভোগদৈ নদীখন আছে তাতে আপোনাৰ প্ৰতিমা বিসৰ্জন দি আছে। বলক আপোনালোকক দেখুৱাই আছোঁ। লাইন হৈ আছে, চবেই প্ৰতিমা আনি আছে। এতিয়া কাৰ্যসূচী চলি আছে অবিৰত। দিনৰ 2টা বজাৰ পৰা বিসৰ্জনৰ কাৰ্যসূচী চলি আছে। এতিয়ালৈকে চলি থাকিব, ৰাতি কেইটা বজাত কোনো হিচাপ নাই, চলি থাকিব। আপোনালোকক দেখুৱাই থাকিম যিমানখিনি পাৰোঁ। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব, লাষ্টলৈকে চাই থাকক। বেছি দূৰ নাই, পালোহি। অলপ গ'লে পামগৈ ভোগদৈ যিখন নদী আছে, ভোগদৈ নদী কিনাৰতে বিসৰ্জন দিয়া জেগাডোখৰ আছে। দেখিছে অগণন ভক্তৰ ভিৰ এই প্ৰতিমা বিসৰ্জনৰ যোৰহাটৰ ভোগদৈ নদীৰ পাৰত। বিভিন্ন ঠাই প্ৰতিমা আনে এই ভোগদৈ দলঙৰ এখন ভোগদৈ নদীৰ কিনাৰতে আপোনাৰ প্ৰতিমা বিসৰ্জন কৰা স্থান আছে, তাতে বিসৰ্জন দিয়ে ভগৱান ভক্ত বহুত অসংখ্য ভক্ত সমাগম দেখিছে আপোনালোকে। প্ৰতিমা বিসৰ্জন দিয়া যোনডোখৰ মেইন মণ্ডপটো আছে, মেইন কমিটিখন আছে, সেইডোখৰ জেগাত যাবলৈ কাকো দিয়া নাই, পুলিচে ধৰিছে। বিসৰ্জন দিছে সেইডোখৰ জেগাত তাৰমানে চবকে যাবলৈ দিয়া নাই। পুলিচ প্ৰশাসন বহুত কটকটীয়া হৈ আছে, কাৰণ সেইডোখৰত বহুত ভিৰ হৈ যায়। গতিকে মানুহৰ যাতে বিপদ নহওক সেইকাৰণে তাত মানুহক যাব দিয়া নাই। কিন্তু মই বেলেগ এটা ৰাস্তাত অকণমান আগলৈ আহি পেলাই বেলেগ এটা ৰাস্তা আছে, মাথাউৰি আছে, মাথাউৰি দি মই সোমাই পেলাই আহিছোঁ। আপোনালোকক দেখুৱাব পাৰোঁ নাজানো, কিন্তু আহিছোঁ, আপোনালোক চাই থাকিব। মানে সেই ওপৰত আপোনালোকক য'ত দেখিছিলে, ওপৰৰ পৰা সেইফালৰ পৰা যাব নিদিয়ে, মানে কাৰণ চিকিউৰিটিৰ পৰা প্ৰশাসনৰ কটকটীয়া ব্যৱস্থা কৰি থৈছে। এইডোখৰতে আপোনালোকৰ বিসৰ্জন দিছে। ইয়াতে এই কেৰেং আছে, দেখিছে, এই কেৰেং আছে, কেৰেঙে দি পেলাই এইফালে আপোনাৰ এইখন কিনাৰতে ভোগদৈ নদীখন আছে, এই ভোগদৈ নদীতে দি আছে। ইপাৰো মানুহ বহুত ৰখি আছে। এয়া আপোনালোকৰ দৃশ্য দেখালোঁ। এয়া চাওক, আপোনালোকক ভিডিঅ'টো দেখুৱাবৰ কাৰণে আহি এইখন যিখন মেচিন নাও, সেই পুৰণা মেচিন নাওখনৰ ওপৰত উঠি লৈছোঁ আৰু ইয়াৰ পৰা আপোনালোকক সেই ভিডিঅ'টো দেখুৱাই আছে। চাওক, সেই আঁতৰ চাওক, ইয়াৰ পৰা মই আপোনালোকক এই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বহুত কষ্ট কৰিবলগীয়া হৈছে। মই বহুত আঁতৰেদি ঘূৰি আহিছোঁ, আঁতৰেদি ঘূৰি আহি এই মেচিন নাওখনৰ ওপৰত উঠি ইয়াৰ পৰা অকণ ওচৰ হৈ কাৰণে ইয়াৰ পৰা আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। এয়া চাওক, কেৰেঙে কেনেকৈ প্ৰতিমাবিলাক গাড়ীৰ পৰা দাঙি আনি এই তলত নমাই দিছে আৰু তাৰ পৰা যিসকল ভক্ত আছে তেখেতসকলে অলপ সহায় কৰি নদীত বিসৰ্জন দিবৰ কাৰণে চেষ্টা কৰি আছে। চাওক, মই আপোনালোকক জুম কৰি দেখাইছোঁ। চাওক কিদৰে কেৰেং ব্যৱহাৰ কৰা হৈছে দেৱী প্ৰতিমাবিলাক বিসৰ্জন দিবৰ কাৰণে। এই দৃশ্যটো আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ হেঁতেন যদিহে মই বহুত কষ্ট কৰি এই মথাউৰি দি আহি পেলাই এই পুৰণা মেচিন নাওখনৰ ওপৰত উঠিব নোৱাৰিলোঁহেঁতেন। এই পুৰণা মেচিন নাওখনৰ পৰা বহুত ওচৰ হয়, গতিকে মই এইটো অলপ কষ্ট কৰি আহি আপোনালোকক এই ভিডিঅ'টো দেখুৱাবলৈ সক্ষম হৈছোঁ। সব জেগাত এইবিলাক সুবিধা নাথাকে, সেইকাৰণে ইয়াত মানে ক্ৰেং ব্যৱহাৰ কৰা হৈছে। বুজি পালে কথাটো? ইয়াত সুবিধা নাই তেনেকৈ, নদীখনো তেনেকুৱা মানে সুবিধাজনক নহয়, একেবাৰে সৰু নদী।
তাতে নদীখনো বাম, গতিকে সেইবাবে এই কেৰেঙৰ ব্যৱস্থা কৰি পেলাই কেৰেঙেদি মানে ওপৰৰ পৰা নমাই পেলাই প্ৰতিমাবিলাক সেই নদীৰ কিনাৰত ৰখা হৈছে। আৰু ইয়াত এই পূজাৰীসকলে তেওঁলোকৰ নিয়ম অনুসৰি মূৰ্তিটো নদীত এয়া পেলাইছে, তেনে বিসৰ্জন দিছে। এনেধৰণে বিসৰ্জন দি আছে। আজি দিনটোত কাৰ্যসূচী চলি আছে, বিসৰ্জনৰ কাৰ্যসূচী দিনৰ 12টা বজাৰ পৰা চলি আছে। যোৰহাটত কেইবাখনো আছে, মানে প্ৰায় ষ্ট্ৰীট লাইট এতিয়া জ্বলাই দিছে, দেখিছে। আজি কিন্তু পূজাৰ ভাচনৰ দিনাখন মানে য'ত ওচৰ পাজৰ অঞ্চলটোত কাৰেণ্টটো কাটি দিয়ে। আপোনালোকসকলে কাৰেণ্ট কাটিছে নেকি? আমাৰ এইফালে কিন্তু কাৰেণ্টটো কাটি দিলে, প্ৰায় 2টা বজাৰ পৰা কাৰেণ্টটো কাটি দিছে। 2টা বজাৰ পৰা নহয়, 12টা বজাৰ পৰা কাৰেণ্টটো কাটি দিছে। কাৰণ 12টা বজাৰ লগে লগে বিসৰ্জনৰ টাইম হৈ যায়। সেই টাইমত মানে কোন কেনেকৈ ক'ত আহে, ক'ত লাগে, ওপৰত গাড়ীত টায়াৰ চাৰৰ ঠিকান নাই, গতিকে কাৰেণ্টটো কাটি দিয়ে। বহুত ৰিস্ক হৈ যায়তো, সেইটো কাৰণে কাৰেণ্ট কাটি দিয়ে। আপোনালোকে কাৰেণ্ট কাটিছে নেকি? কমেণ্টত জনাবচোন বাৰু। মই এইফালেদি আহিছিলোঁ, এইটো বাটেদি যামগৈ এতিয়া তোমাক এইফালে যাব নিদিয়ে, এইফালে যাব নোৱাৰে, কাৰণ এইফালে আৰ্মি দেখিছে, আৰ্মি পুলিচ সব প্ৰশাসন আছে, এইফালে যাব নিদিয়ে। যাব লাগিব আমি এইফালেদি। এইফালে আহিলোঁ, এইটো আপোনাৰ এই লাহোটি পেট্ৰল পাম্পৰ ফালে আহি পেলাই সোমাই আহি যিখন PWD কলনী আছে, এই PWD কলনীখনৰ কিনাৰেদি এটা ৰাস্তা আছে, সেই ৰাস্তাটো সোমাইলে মাথাউৰিটো পায়। তো এই মাথাউৰিদি মই আপোনালোকক আহিব দেখুৱাই আছোঁ। পুনৰবাৰ আপোনালোকক কৈছোঁ, যোৰহাটৰ এই ভোগটোৰ ওচৰত গোটেই যোৰহাট টাউনৰ প্ৰায় 55খন প্ৰতিমা এইডোখৰত দিনৰ 12টা বজাৰ পৰা ইয়াতে ভোগগৈ নৈৰ পাৰত প্ৰতিমাৰ বিসৰ্জন দি আছে। এতিয়ালৈকে লালি নিচিগা এটা দৃশ্য আহিয়ে আছে। যোৰহাটৰ যিমানবোৰ ঠাইত পূজাৰ মণ্ডপ আছিলে, প্ৰত্যেক মণ্ডপৰ প্ৰতিমাবিলাক আনি থকা হৈছে। এতিয়া কিমান সময় লাগে আৰু আহিবলৈ আছে আৰু বহুত বাকী, কিমান সময় লাগে কোনো ঠিকান নাই। বহুত বেছি প্ৰতিমা এইডোখৰ ঠাইত বিসৰ্জন দিয়া হয় ভোগগৈ নদীৰ পাৰত। আপোনালোকক দেখুৱাব পৰা সুখী হৈছোঁ, আপোনালোকে চাওক, আপোনালোকে চাই আৰু অনুভৱ কৰক।
বিশাল মাৰ্কেটৰ ওচৰৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। বিশাল মাৰ্কেটৰ ওচৰত লাহোটি পেট্ৰল পাম্পৰ ওচৰত বিশাল মাৰ্কেটৰ ওচৰত এইডোখৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ।